ফ্লিপকাৰ্টৰ পৰা এটা বস্তু আনিছিলোঁ, আজি আহি পাইছে। তাকে বোলো খুলি চাওঁ, লগতে ভিডিঅ' এটা বনাওঁ। এইটো পেকেট নামন্তিমান পেকেট কিবা আছে ভিতৰত খুলি চাওঁ। এইটোৱে পেকেট, দামো কিবা বেছি নহয়, কিমান বা লৈছিল পাহৰিলোঁ। এতিয়া খুলি চাওঁ। চুৰিখনৰো ধান নাই। বলক এইটো আনবক্সিং কৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অফিচত চুৰি কটাৰী আকৌ পোৱা নাই, এই তাকে এখন পালোঁ, এতিয়া কাটিব ধৰিছোঁ, কাটাই যাব নোখোজে। চাওঁ ৰ, জবৰদস্তি কাটি হ'লেও। নামন্তি বস্তু এটা আনবক্সিং কৰোঁতে ইমান টাইম। ভিডিঅ'টো অলপ দীঘল হওক, নহ'লেনো কি ক'ম আৰু। নামন্তিমান পেকেট চাওঁ ৰ। এডালহে বস্তু, পেকেটৰ ভিতৰত একো নাই আৰু। এইটোৱে নামন্তিমান বস্তু, লেজাৰ লাইট। এতিয়া ফ্লিপকাৰ্টৰ ফটো দেখা পাই কিনি আনিলোঁ, এতিয়া বা কি হয় চাওঁ খুলি পেলাই। আৰু এনেকুৱা দেখা পাম বোলে। চাওঁ ৰ খুলি, কেনেনো বস্তু। কম্পিউটাৰতো লগাব পাৰিম দেখোন। যিকোনো চাৰ্জাৰত লগাই দিলোঁ লাইট জ্বলিব, টেনশ্যন নাই। চাওঁ চাৰ্জাৰত লগাই। আৰু ঘৰত আহি লগাই দিলোঁ চাৰ্জাৰত। দিনত ইমান ভাল নেদেখি লাইটৰ পোহৰত। আৰু অলপ অলপ লাইটটো বন্ধ কৰি দিলে গম পোৱা যাব আচল মজাটো। লাইটটো বন্ধ কৰি দি চাওঁ। ভাল লাগছে, কিন্তু বেছি জেগা নাগৰে। ফেনখন যিমান ডাঙৰ সেইখানটি জেগা গৈছে। অলপ বেলেগ বেলেগ ষ্টাইল কৰি দিব পাৰি লাইটকেইটাৰ ঘূৰাই মেলি। কিন্তু এইগিলা এই ঘৰত লগোৱাতকৈ গাড়ীত লগালে বেছি ভাল দেখি। এইগিলা গাড়ীৰ কাৰণে, ঘৰৰ কাৰণে নহয়। অলপমান জেগা আগ্ৰে চাওঁচোন, ডিজাইন ঘূৰাই দেখলি বেলেগ বেলেগ হৈ থাকে। ভাল লাগে কিন্তু ৰাতি এনেই। আৰু তৰাৰ দৰে জ্বলি আছে। ভাল লাগে কিন্তু ৰাতি এনেই, কিন্তু গাড়ীত বেছি ভাল লাগিব। আমাৰ গাড়ী চাড়ী নাই, ৰুমতে লগাই থৈছোঁ দে, আনছোঁ সিহঁতে কি কৰা। হ'ব দে আজি ভিডিঅ' আৰু ইমান।